অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল আপুনি জানেনে? 1901 চনৰ সময়ত অসমৰ মহিলাক বাহিৰত পঢ়িবলৈ যাবলৈ দিয়া হোৱা নাছিল। কিন্তু সেই সময়তে অসমৰ এজনী ছোৱালীয়ে সমাজৰ বিৰুদ্ধে গৈ নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। এই ভিডিঅ'টোত জানিবলৈ পাব কেনেকৈ সমাজৰ বিৰুদ্ধে গৈ সেই সময়ত অসমৰ এই ছোৱালীজনীয়ে নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। কিন্তু তাৰ পাছতো অসমৰ মানুহে আজিও তেওঁক কিয় চিনি নাপায়। কাহিনীটোৰ আৰম্ভণি হৈছিল শিৱসাগৰৰ চাৰিঙৰ দুৱাৰপাৰাত। কল্পনা কৰক, আজিৰ পৰা 100 বছৰ আগত অসমৰ এখন সৰু গাঁও, য'ত বাটবোৰ মাটিৰ আছিল, নদীৰ পাৰত ঘন কুঁৱলী আৰু কিছুমান সৰু সৰু ঘৰ। তেনে এটা ঘৰতেই জন্ম লৈছিল 3গৰাকী ছোৱালীয়ে। সেই সময়ত অসমখন এনেকুৱা আছিল য'ত ছোৱালীয়ে নাম লিখাটোৱেই দুৰ্লভ ঘটনা আছিল। কটন কলেজ স্থাপন হৈছিল 1901 চনত, কিন্তু তাত মহিলাৰ বাবে কোনো স্থানেই নাছিল। এনে এখন সমাজত জন্ম হৈও এই ছোৱালীকেইগৰাকী কেনেদৰে পৃথক আছিল? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি জানিব লাগিব তেওঁলোকৰ দেউতাক কোন আছিল। তেওঁলোকৰ দেউতাকৰ নাম আছিল ৰমাকান্ত বৰকাকতি আৰু তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অনুবাদকৰ কাম কৰিছিল। তেওঁ আছিল কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশাতোষ মুখাৰ্জীৰ আইন অধ্যয়নৰ সহপাঠী। যিহেতু দেউতাক কলিকতাত কৰ্মৰত আছিল, সেইবাবে তেওঁ 3গৰাকী জীয়েককে কলিকতালৈ লৈ গৈছিল। সেই সময়ত এই কথাটো আজিৰ দৰে সহজ নাছিল। সমাজৰ বিৰুদ্ধে গৈ তেওঁ 3গৰাকী জীয়েকক কলিকতালৈ লৈ যোৱা কথাটোৱে সমাজত বিৰূপ প্ৰভাৱ পেলাইছিল। কিন্তু কলিকতালৈ যোৱাটো তেওঁলোকৰ যাত্ৰাৰ আৰম্ভণিহে আছিল। কিন্তু তাৰ পাছত যিটো হ'ল, সি অসমৰ ইতিহাস সলাই দিলে। সেই সময়তে নিজৰ ভাষা, নিজৰ সংস্কৃতিৰ পৰা আঁতৰত থাকি সুধালতা অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট হ'ল। কিন্তু সেই যুগত অসমত মহিলাই পঢ়া শুনা কৰাটোৱেই সমাজৰ চকুত এক বিসংগতি আছিল। আৰু তেতিয়াৰ পৰাই সুধালতাৰ জীৱনৰ আচল যুদ্ধখন আৰম্ভ হৈছিল। তেওঁ পুনৰ ঘূৰি আহিল এনে এখন সমাজলৈ, য'ত অন্ধবিশ্বাস আৰু নিৰক্ষৰতাই আছিল আচল বাস্তৱ, আৰু সম্পূৰ্ণৰূপে নিজক আত্মনিয়োগ কৰিছিল নিৰক্ষৰতা আৰু অন্ধবিশ্বাস দূৰীকৰণত। আজিৰ সময়ত ছোৱালীৰ বাবে ডিগ্ৰী লোৱাটো এটা সাধাৰণ কথা, কিন্তু সেই সময়ত এয়া সহজ নাছিল। সুধালতাৰ প্ৰতিটো খোজেই আছিল কণ্টকময়, আৰু প্ৰতিটো পদক্ষেপেই আছিল যুদ্ধ, সমাজৰ বিৰুদ্ধে, প্ৰথাৰ বিৰুদ্ধে আৰু নিজৰ সময়ৰ সীমাবদ্ধতাৰ বিৰুদ্ধে। আৰু এই কথাটো আপোনাৰ জীৱনতো কেতিয়াবা হয়। যেতিয়াই আপুনি নতুন এটা কাম কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই সমাজৰ পৰা বাধা অহাটো অনিবাৰ্য। কিন্তু যিটো সময়ত তেওঁ কাহিনী আৰু কামে বিস্তৃত ৰূপ পাবলৈ ধৰিছিলে, সেই সময়তে 1928 চনত মাত্ৰ 32 বছৰ বয়সত সুধালতাৰ মৃত্যু হ'ল। কিন্তু তেতিয়াৰ পৰাই প্ৰায় 100 বছৰ পাৰ হোৱাৰ পাছতো এগৰাকী নাৰীয়ে আজিও অসমৰ ইতিহাসত কিয় আগস্থান পোৱা নাই? আপুনি কি বুলি ভাবে? কমেণ্টত জনাবলৈ নাপাহৰিব। আপুনি বাৰু এই মহিলাগৰাকীৰ বিষয়ে আগতে ক'ৰবাত শুনিছিলনে?